বিশ্বব্যাপী মাৰাত্মক কৰোনা ভাইৰাছৰ ফলত আতংকিত হৈ থকাৰ সময়ত ডিগবৈ সামূহিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত অসমৰ বহিৰাজ্যৰ পৰা আহি ডিগবৈ নিজা ঘৰত থকা ৩০৬জন লোকক ডিগবৈ স্বাস্থ্য বিভাগে হোম কোৱাৰেণ্টাইনত ৰাখে। তিনিওজনক চিকিৎসালয়ৰ আছুতীয়া কক্ষত ৰখা হয়। কৰোনা আক্ৰান্তত অসমতো চিনাক্ত হোৱাৰ পিছত এতিয়া সমগ্ৰ ৰাজ্যবাসী আতংকিত হৈ পৰিছে। ডিগবৈ অঞ্চলত ৩০৬জনকৈ লোকক হোম কোৱাৰেণ্টাইনত ৰখা খবৰে ডিগবৈবাসীক বাৰুকৈ আতংকিত কৰিছে। ডিগবৈ সামূহিক স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত চিকিৎসা বিষয়া ডাক্তৰ নিহাৰিকা বৰা সোণোৱালে জানিব দিয়া মতে ডিগবৈ চিকিৎসালয়ত ২০খন কোৱাৰেণ্টাইন বেড আৰু ৫খন আইচলেশ্যন বেড সাজু কৰি ৰাখিছে। দিল্লী নিজামুদ্দিনলৈ যোৱা তালিকাত ডিগবৈ আনন্দপাৰা নিবাসী জয়দেৱ চক্ৰৱৰ্তীক তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছিল যদিও নিগেটিভ পোৱা গ'ল বুলি জানিব দিয়ে। তদুপৰি স্বাস্থ্য বিভাগৰ ৰেপিড একশ্যন ফ'ৰ্চ ডাক্তৰ ৰিগম পেগু আৰু আশা ছুপাৰভাইজাৰ দীপিকা ৰাজখোৱাৰ নেতৃত্বত এটি সজাতি দলে হোম কোৱাৰেণ্টাইনৰ ৩০৬জন লোকৰ ঘৰে ঘৰে গৈ সকলোকে স্কেনিং কৰাৰ উপৰিও নিজকে সুৰক্ষিত কৰি ৰাখি পৰিয়ালকো সুৰক্ষিত কৰি ৰাখিবলৈ পৰামৰ্শ দিয়ে। লগতে অঞ্চলটোৰ জনসাধাৰণৰ মাজত কৰোনাৰ ৰোগৰ পৰা হাত সাৰিবলৈ সামাজিক দূৰত্ব বজাই ৰাখি সঘনাই হাত ধুবলৈ সজাগতা সৃষ্টি কৰে আশা কৰ্মীসকলে। ডিগবৈ CSC এজ হ'ল প্ৰিপেয়াৰ্ড হৈ আছোঁ। এতিয়ালৈকে আমাৰ আইচলেশ্যন ৱাৰ্ডত 5টা বেড ৰেডি কৰিছোঁ, যিবোৰ কেছবোৰ আমি ছাছপেক্ট কৰোঁ আৰু যাৰ চিমটমছ আছে তেহেঁতক আমি তাত ৰাখি তাৰপিছত আমি তিনিচুকীয়া চিভিললৈ পঠিয়াই দিওঁ হেৰি কৰিবৰ কাৰণে, টেষ্ট কৰিবৰ কাৰণে। আৰু কোৱাৰেণ্টাইন ৰুমত আমাৰ 20টা মানুহ কাৰণে আমি ব্যৱস্থা কৰি থৈছোঁ। 20 মানুহ থাকিব পাৰিব কোৱাৰেণ্টাইন ৰুমত। ডিগবৈৰ পৰা অমিতাভ গগৈৰ ৰিপৰ্ট, নিউজ টুডে এনি।